নমস্কাৰ, স্বাগতম জনাইছোঁ নাংমনা চাৰুক গগৈ অন্য এটি ভিডিঅ'লৈ। আজি দেওবাৰ, অলপ সময় পাইছোঁ, বাৰীত সোমাইছোঁ। এইবোৰ সৰিয়হ ছটিয়াই থৈছোঁ। কি হয়? অঁ, এই চকুত ফুটিব, এডাল থৈ দিছোঁ। এইখিনি মেথি ছটিয়াই থৈছোঁ, ওলাইছে অলপ অলপ। ধুনীয়া শেষেই হ'ল আৰু। আজি মূলা এইখিনি উঘালি দিওঁ। গাজৰজোপা হৈছে, খালি যাবনে নাযায় জানো। গাজৰ কেইজোপামান দাদাই ছটিয়াই দিছিলে। ক'তা কোনটো? অঁ, সেইটো। অঁ, সেইটো এজোপা বিলাহী যেনে তেনে উঠিলে মানে এজোপা। আজি খাব লাগিব মূলা শাক। এইখিনি উঘালি থৈছোঁ। আমাৰ কিতাপ পঢ়ি উঠিলোঁ। ধুমগৈ। তুমি কিতাপ পঢ়ি উঠিলা? তুমি এতিয়া এইটোত লোৱা, মই শাকখিনি ধুই লওঁ। কথা ক'বা? ৰ'বা আকৌ, পিছত ফোন কেমেৰা কৰি ল'বা। আপোনালোকে ভাত খালে নাই বাৰু? ক'বাচোন বাৰু। গছকেইজোপা মানে ভাল উঠিছে। এতিয়া মায়ে কাম কৰি আছে। অকণমান এইডোখৰ পৰীক্ষা আছে আমাৰ। মূলা কেইটামান বেছি দীঘল নহয়। সেইটোৱে আৰু মায়ে কাম কৰি আছে। আপোনালোকে ভাত খালে নাই জনাব দেই। আমি খালোঁ বাৰু এপেট। পেট পূজা কৰিলোঁ এদিন। পেট পূজা কৰিলে। তাৰপিছত এতিয়া কিবা কিবি কাম কৰি ওলালে। কাম কৰি আছে মায়ে এতিয়া। আপোনালোকে আজি মই জানেনে, আজি মই গালি খালোঁ নহয়। এইটো চকী। আপোনালোকে কি কৰিছে জনাবচোন বাৰু কমেণ্টত। আৰু এতিয়া ইমানতে শেষ কৰোঁ মই। পাহৰি থাকিলোঁ। ওলাইছে মানুহে চানুহে তুলিব পাৰি। এতিয়া গা পা ধুই আহিছে। মানুহ চেহেৰাবোৰ বেয়া। যদি মাছ দেখিছে আমাৰো বেয়া। ৰ'ব সেই সেই বিটখিনি হেৰি কৰি সানি দিব। চাব আকৌ আঙুলিত পৰিব। জলকীয়া যিকেইটাহে আমাৰ আদা নহৰু জলকীয়া আছে তাত। চব মিক্স কৰি থৈ দিয়ক লগতে। বিট ধনিয়া আৰু কি দিছা? আদা ৰচুন চব, নিমখ হালধি চব দি পাতত দিম মাছ। পাতত দিয়া মাছ, ইয়াৰ সোৱাদটো বেলেগ। কমলা বাকলি ধনিয়া চব। এজনীয়ে থপিয়া লাগিব যেন পাইছে। ইভাগে আকৌ এইবোৰ মাছ নচলেই, নেখায়ে কোনো কাঁইট বেছি বুলি। এজনী ইলিচ মাছ ধুনু আগত দেখুৱাই খাম দিয়া। ক'ত ধৰা ইলিচ মাছ আপোনালোকে বনাব। ইলিচ মাছ আপোনাৰ হাতত পৰিব দিয়া। হাতখন পটককৈ ধুই লওক আগতে। ইয়াত হেৰি পাতত দি লওঁ। হেৰি কৰি লওক। চাইকেলখন চাবি মৰা নাই মৰা নেকি? নাই মৰা। বাইদেউহে দেখিছে। এখন পাতত আগতে দিয়ক। ৰ'ব, এখন পাতত এই দুখন দি নুইয়াই যাওক। আজি পাত তাকত লাগিছে পাই। শুকাই গ'ল যে। ইভাগে দিয়া। ধুই থৈছোঁ তথাপিতো মানে ধুনুৱে ভাতেই খোৱা নাই। ৰৈ আছে গম পায় নি? তাৰ কাঁইট লগা মাছ আকৌ বোলে নাখায়।
ধুনুক ক'ব লাগিব কাঁইট লগা মাছ নোখোৱা বুলি এজনী দিলোঁ বুলি বাকীবোৰ ফ্ৰাই কৰি মই মাছ বুলি কোৱা বস্তুটো ফ্ৰাই কৰি খোৱাতকৈ পুৰি বা পাতত দি খাই বেছি ভাল লাগে তাকে এইবোৰ জতাই থকা এটা সমস্যা নহয় জানো এজনী মানুহ লাগে জতাই ধৰিবলৈ গোন্ধটো কি মজা ওলাব যেনিয়ে তেনিয়ে এতিয়া ভিডিঅ'য়ে দেখিব কালাৰ কি মজা কি মাছ খাইছিলে আপোনালোকে সেইকেইদিন সেইদিনা চিলি ফিছ বিয়াত আমাৰ চিলি ফিছটো এতিয়া খাই চাব মোৰ এনেকুৱা এখন বিয়া খাবলৈ মন যায় বা নিজে পাতিবলৈ মন যায় এতিয়া পাতিমনো কাৰ বিয়া তাকেতো হেৰি মানে য'ত মানে অকল অসমীয়া মানুহৰ খানাটো যে অসমীয়া মানুহৰ খাদ্যটো একদম ঔটেঙা মাটিমাহ এইটো চিলি ফিছ আমাৰ ইলিছ আৰু অকণমান লাগিব নি বাৰু নে সিজিলে ইলিছ মাছ সিজিলে নাই বাৰু সিজিলে এই মজা মজা বেয়া মাতে চাতে উঠি কাটিবা দেই পাহৰিছোঁ কেনেকৈ কাটিম আৰু হ'ল নে মাছ হ'ল ধান মানে গৰুৱে পাই আছে নাই যদি বান্ধি থৈ দিলে আৰু তিনিবাৰ হ'ব লখিমীটো লৈ আহিলে আগতীয়াকৈ লখিমী আনি ধান আনি আছে চব উল্টা এবাৰ চব উল্টা ধুনীয়া উঠিছে ফটোখন চাওক কি ধুনীয়া আপোনালোকে এইজনী মানে ইলিছ মাছ ইয়াত কি দিয়া হৈছে পাতত দিছোঁ ইয়াত ধনিয়া বিট তাৰপাছতে জলকীয়া আৰু ৰচুন আদা চব মিক্স কৰি কমলা বাকলি দিয়া হৈছে মাছজনী মানে দিখৌত ধৰা হৈছিলে মাছজনী বৰশীত দিখৌত চেহেৰাবোৰ নুলিয়াবা চেহেৰাবোৰ আমাৰ মানে বৰ ভাল নহয় মাছজনীহে দেখাইছিলে বিট দিয়া মজা লাগিছে অ' বাইদেউ সেইটো ক'ত হেৰি অকণমান লগ কওক অঁ তাৰ অকণমান লগ কওক সেনেকৈ অকণমান লৈ চাওক চবেই খওক দেই ইহঁতি অকণ অকণ ইয়াক খাই চোৱাচোন আমাৰ আকৌ অকণমান টেষ্ট কৰি চাওক চব কওক অকণমান টেষ্ট কৰি চাওক খাইছোঁ দেই কেনেকুৱা লাগিলে বেয়া লাগিছে নেকি লাগিলে হ'বলা কাঁইট লাগিলে